ওয়েলকাম টু দিগন্ত ভ্লগছ। আমি পাগলটেং মন্দিৰত আহিছোঁ। মোৰ লগত আহিছে অজদা, আহিছে বিদ্যাৰ্থ আহিছে। তো আপোনালোকক দেখাই আছোঁ পাগলটেং মন্দিৰৰ পৰিৱেশটো ভ্লগ। তো এইটো হৈছে মন্দিৰটো। ইয়াতে বহুত আগৰ দিনৰ পাৰ্থৰ সাৰ্থক আছে। এইবিলাক ইয়াতে মানুহে পূজা পাতল কৰে। কিমান ধুনীয়া চিনাকি। আপোনালোকে যদি অহা নাই আহিব, গোৱালপাৰা বৰভিতা বুলি কয়, তাতে পাগলটেং মন্দিৰ পাই যাব। চাওক কিমান পানী হৈ গৈছে ব্লকটোলৈ। এনেকৈ এটা আছে, চেৰিপিনেদি এটা আছে। কিমান পানী আমাৰ ব্ৰহ্মপুত্ৰ নদীটো, আমাৰ নদীটো কিমান পানী হৈ গৈছে, বহুত পানী পথাউনি। মেইন মন্দিৰৰ লক্ষ্য আছে, পূজা পাতল কৰি গ'ল না। তো আপোনালোকৰ ভিতৰৰ পৰিৱেশটো অলপমান দেখাই দিছোঁ খিৰিকী দি। ঋষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ। তো এতিয়া দিগন্তে বাইক চলাই আছে, মোবাইলটো মোক ধৰিব দিছে। আপোনালোকে অলপ ৰাস্তাটো চাওক কেনেকা সুন্দৰ পৰিৱেশ। পাগলটেঙৰ পৰা আমি নামত আহিছোঁ। তো পৰিৱেশটো চাওক কেনেকুৱা। আৰু আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ। চাওক এইবিলাক মদ খাইছে আৰু মদ খাই বটল ভাঙি দিছে। আপোনালোকে যাতে এইবিলাক কাম নকৰে আৰু আছে, আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক চাওক আৰু বহুত আছে বহুত। আমি আহিছোঁ, ইয়াতে আছে অজয় ভাই আছে, এই যে বিদ্যাৰ্থ ভাই আছে, তাৰপিছত ইয়াতে আমাৰ অভিজিত দা আছে, তাৰপিছত ইয়াত তপন দা আছে। তাই মানে ভিডিঅ' বনাত লাগি গৈছে ন। মই পাগলটেঙৰ পৰা আহি পালোঁ জালত। আমি মাছ মাৰি আছোঁ। এতিয়া 9টামান বাজিল। তো আপোনালোকক মাছখিনি দেখা আৰু প্লিজ মোক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি নতুন নতুন ভিডিঅ' পাবলৈ। তো আহক মই মাছখিনি দেখাওঁ। চাওক মিনিমাম আধা কেজিমান পাইছোঁ। জালখন দেখাই দিয়ে এবাৰ। এইখন এখন জাল, সেইখন এখন আৰু সেইখন এখন। আৰু এতিয়া ইয়াতে আমাৰ অজদা আছে, জালত মাছ মাৰি আছে বহি এনেকে। তো গাইছ মই আৰু এটা দিলোঁ। চাওক কিমান মাছ উঠিছে। চাওক ধুনীয়া আছে, বহুত আহিছে।